पंचर टाका तुम्ही जाऊ ना तुम्ही जाऊ আমার মানে এই দুজনী ছোৱালী বাহিৰত আৰু এজনী আছে ব্যক্তিগত সম্পৰ্ক ইহঁতৰ মানে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড কিন্তু গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড কেইজনৰ লগত থাকে একজনৰ লগতে থাকে তিনিজনী ছোৱালীৰ লগত মানে লিলি মায় এইজন ল'ৰা মুছলিম ল'ৰা আৰু ইহঁতে মানে জনগোষ্ঠীয় ছোৱালী সম্প্ৰদায় বড়ো সম্প্ৰদায়ৰ হয় আৰু তিনিজনীকে ছোৱালী মানে ইমান দিনে ধৰি ইহঁতৰ ব্যক্তিগত সম্পৰ্কৰ মানে ভিডিঅ' ফটোবিলাক নেটত এৰি দিম বুলি ব্লেকমেইল কৰি এনেকে ৰুমত লৈ আহে যদি শাৰীৰিক সম্পৰ্ক স্থাপন নকৰে তেতিয়াহ'লে মানে নেটত এৰি দিব এনেকে আজি ভয় ভাবুকে দেখুৱাই এজনী ছোৱালী কেইজনী ছোৱালী ৰুমৰ ভিতৰতে আমি হাতৰিতে ধৰিছো এতিয়া বাকী এইখিনি আমি কৈছো আমি যি কৰিব লাগে ছোৱালীজনীতো বচালো আজি ৰেড কৰাৰ নিচিনা অৱস্থা ৰুমৰ ভিতৰত আমি বাকীখিনি আপুনি ফুটেজ আপোনালোকে দেখিছে এতিয়া কথা এইটোৱে আমি আমাৰ কাম কৰিলো বাকী অসমবাসী ৰাইজৰ কৰিছো এই ল'ৰাজনকে কালপিতজনৰ ওপৰত কি কৰিব থাকে একবার ইনস্টাগ্রামত ডে আপলোড করে কিনে বেয়া বেয়া ফটোগিলা দিব খুঁজে আর বাইদেউ দাদা একদম ফোন মারি মারি ডিস্টার্ব দি থাকে আর এটা ছোৱালী আছে তাকো হেংগাই কৰি আছে বিচাৰা মৰিব ওলাইছিল আমাৰ লগতো ইমান কাজিয়াও লাগিছে হলেও আমি তাক নাম্বাৰটো বিচাৰি নাপালো তাকো আনিব খুজিছিলো আমি তাক সাজা দিম কৈ কিনে তাক সাজা দিবাই লাগে কেলে মানে বহুত বেয়া কাম কৰি আছে আৰু সিদিনা আমাক ঠকাই ঠকাই কেনে